মৃত্যুঞ্জয়ৰ পৰা আহি আমি বৰদোৱাত সোমালোহি আৰু এয়া বৰপুখুৰীটোত হাত ভৰি ধুই ল'লোঁ। আৰু য'ত গাড়ী পাৰ্কিং কৰে তাৰ পৰা অলপ খোজকাঢ়ি যাব লাগে, আগলৈ গাড়ী নিব নিদিয়ে। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ কালেকশ্যন পাব। যেতিয়া বৰদোৱা নামঘৰৰ ভিতৰ ফালে যাই থাকিব তেতিয়া কাষে কাষে দোকান লাগি আছে, আপোনালোকে দেখা পাব। এনেকৈ আমি ভিতৰ ফালে সোমাই গৈ আছোঁ আৰু এই ঘৰটোত আপোনালোকে ইয়াত দান কৰিব পাৰে, অনলাইনো হয় অফলাইনো হয়। মন্দিৰটোত আপোনালোকে যদি কিবা দিব বিচাৰে তেন্তে ইয়াত দিব পাৰে। ইয়াত আপোনালোকে ধুনীয়াকৈ খোৱা লোৱাও কৰিব পাৰিব। যদি আপোনালোকে হোটেলত নাখায় ৰাজহুৱাভাৱে আহি ইয়াত ৰাজহুৱাভাৱে খাব বিচাৰে তেন্তে ধুনীয়াকৈ খাব পাৰিব। ইয়াত প্লেচ আছে, এয়া চাওক মানুহবোৰে ইয়াত খাই আছে। এয়া হৈছে নামঘৰৰ বাহিৰৰ ভাগ, ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিছে। আৰু আপোনালোকে ইয়াত যিসকলে আহি পোৱা নাই এবাৰ আহি চাব, মনটো বিৰাটেই ভাল লাগিব। ইয়াত দৰ্শন কৰিব বহুত মানুহে আহে, চাওক এয়া ভিৰ লাগি আছে একদম। এয়া নামঘৰৰ ভিতৰত সোমালোঁ, মনটো বিৰাটেই ভাল লাগিল। প্লিজ আপোনালোকে এবাৰ হ'লেও আহি চাব, আপোনালোকৰ মনটো বিৰাট ভাল লাগিব। আৰু এয়া চাওক নামঘৰটো ধুনীয়াকৈ ৰাখিছে। যিহেতু আমি এদিনীয়াভাৱে আহিছোঁ সেইবাবে গোটেইখিনি আমি চাই লৈছোঁ, একদম ঘূৰি ফুৰি গোটেইখিনি চাইছোঁ। নামঘৰটো বিৰাটেই ডাঙৰ। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে 600 বছৰ পুৰণি এইডাল গছ। চাওক গছডাল এতিয়াও আছে আৰু গছডাল ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰা কুঁৱা, এইটোত তেখেতে গা ধুইছিল হেনো। আৰু এইজন গণ্যমান্য ব্যক্তিয়ে তেখেতৰ কথা কৈ আছে। আৰু আপোনালোকে আহিলে ইয়াত এখেতক সুধিব, সকলোখিনি বুজাই ক'ব। আৰু আমিও ইয়াত শুনি আছিলোঁ। যিহেতু আমি পুৱাৰে পৰা একো খোৱা নাই সেইবাবে হোটেলত সোমাই খাই ল'লোঁ পৰঠা। কিন্তু আমাৰ ভাত বনিও আছে বাৰু, কিন্তু ভোক লাগিছে কাৰণে খাই ল'লোঁ। আৰু খাই লৈ উঠি আমি গ'লোঁ গাড়ীত, অকণমান তাত ৰেষ্ট কৰিলোঁ। তাত ৰেষ্ট কৰি উঠি আমি গ'লোঁ আমাৰ খানাৰ জেগাত, তাত ভাত বনি আছে। এয়া চাওক এইফালে আমাৰ ভাত বনি আছে। আৰু আমি খাই লৈ উঠি যাব ওলাইছোঁ। আৰু এইটো হৈছে আকাশ গংগা পুখুৰী, পুখুৰীটো বিৰাটেই ডাঙৰ। শুনামতে পুখুৰীটোত হেনো 70 বিঘা মাটি আছে। আৰু খাই লৈ উঠি সকলোৱে গাড়ীত বহিছে আৰু আমি এতিয়া যাওঁ। যিহেতু দূৰ হয় সেইবাবে অলপ জল্দি যাব ওলাইছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই।